নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ সকলোকে। সকলোৰে বিহু নিশ্চয় ভালে ভালে গ'ল। মই মোৰ আজি ভিডিঅ'টো দেখাম যে মই কিছুমান পিঠা আৰু লাৰু বনাইছোঁ বিহুৰ কাৰণে। কেনেকুৱাকৈ বনাইছোঁ আপোনালোকক দেখুৱাম। তেন্তে বলক ভিডিঅ'টো চাই লওক। মই আপোনালোকক আজি ঘিলা পিঠা বনাই দেখাম। এয়া চাওক, ঘিলা পিঠা বনোৱাৰ কাৰণে মই বৰা চাউলৰ গুড়ি অকণমান লৈ লৈছোঁ। ইয়াৰ পিছত মই দিম পানী। অলপ পৰিমাণে মই পানী দি লৈছোঁ ইয়াত। এনেদৰে পানী দি উঠি ইয়াত মই অলপ নিমখ দিম। তাৰপিছত মই দিম ইয়াত গুড়। এনেকৈ পানী, গুড় আৰু নিমখ তিনিওটা একেলগে দি এতিয়া মই মিক্স কৰিম তিনিওটা। এনেদৰে মিক্স কৰাৰ পিছত যেতিয়াই গোটেইখিনি গোট হৈ যাব, এক গোট খাব, তাৰপিছত মই এনেকুৱাকৈ লাৰু বনাই এয়া চাওক। এই পিঠাখিনি মই এতিয়া অলপ টাইম থৈ দিম। যাতে এতিয়া চাওক, এয়া মই কেৰাহীটো গৰম হ'ব দিলোঁ। তাৰপিছত মই ইয়াত তেল দি দিলোঁ। তেলখিনি গৰম হৈ গ'ল আৰু মই থৈ দিয়া পিঠাখিনি ইয়াত দি দিলোঁ। এনেকুৱাকৈ দি লৈছোঁ মই। এয়া চাওক, মোৰ পিঠাখিনি হৈ গ'ল। ঘিলা পিঠা বনোৱাৰ লগতে মই তিলৰ লাৰু বনোৱা দেখালোঁ আপোনালোকক। এয়া চাওক, মই তিলৰ লাৰু বনাই আছোঁ। তাৰপিছত মই নাৰিকল দিয়া পিঠা বনালোঁ। আৰু এয়া চাওক, ঘিলা পিঠা, নাৰিকলৰ পিঠা, তিলৰ লাৰু আৰু নাৰিকলৰ লাৰু এয়া হৈ গ'ল। মই বনোৱা পিঠা লাৰুৰ ভিডিঅ' আপোনালোকক দেখালোঁ। লগতে মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে বুলি আশা কৰিলোঁ। যদি ভাল পালে নিশ্চয় মোক জনাব। মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ।